হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? পুনৰ স্বাগতম জনাইছোঁ নতুন ৰেচিপি ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম কচুথুৰি আৰু মাছৰ আঞ্জা। বাৰীতে থকা কচুথুৰি কেইডালমান লৈ আনিলোঁ। মাছ আধা সিজা মাছ ভালকৈ কচুথুৰি কেইডাল গুচাই লৈছোঁ। আলু, পিঁয়াজ, বিলাহী চব কাটি ৰেডি কৰি থোৱা আছে। তেলত পিঁয়াজখিনি দি দিয়া হৈছে। আলু, বিলাহী চব উতলি আছে, দেখিছে ইমান ধুনীয়া লাগিছে। কচুথুৰি কেইডাল দি দিছোঁ। অলপমান লৰাই দিছে। লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। মাছ দি দিয়া হৈছে। ইমান ধুনীয়াকৈ উতলিছে চব। ৰেডি হৈ গ'ল বুলিয়ে ক'ব পাৰি আৰু। চব ইমান ধুনীয়া হৈছে নহয়। আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব, এনেকৈ বহুত টেষ্টি হয়। লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত। বাই বাই।